নমস্কাৰ বন্ধুসকল, দীপেন কুৰ্মী এগ্ৰ ফাৰ্মিংলৈ স্বাগতম। আজি মই আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। প্ৰথমটো পাৰ্টত মই দেখাইছিলোঁ লোকেল মুৰ্গী কেনেধৰণে ৰাখিব লাগে। সেইখিনি পোৱালি আজি মোৰ এইখিনি 25 দিন হ'ল আৰু 25 দিন হৈ গৈছে আৰু 15 দিনৰ পিছত ৰাণী খেতৰ ভেকচিন লগাম। F2 বুলি কয়, এইটো ছালত লগাব লাগিব। আৰু এতিয়া সিহঁতক ডাঙৰ হোৱা দেখি যত্ন দিছোঁ। আগতে আপোনালোকে দেখিছিলে মই মানে এনেকুৱা কাগজত ছটিয়াই দিছিলোঁ, কিন্তু এতিয়া সিহঁতে যত্নত খাব পৰা হৈছে। গতিকে এতিয়া মই যত্নত খাব দিছোঁ। আৰু এইবোৰ দেখিছে প্ৰায়বোৰ এক্টিভ পোৱালিয়ে হয়। সিহঁতক মই কেইটামান পোক ছটিয়াই দিছোঁ। পোকবোৰে সিহঁতে খাইছে, এইটো দেখিছে দৌৰা কৰি আছে ধুনীয়াকৈ। এইখিনি 200টা আনিছিলোঁ মই, 200টাৰ ভিতৰত 10টামান মৰিলে। এনেকৈ মৰিব আৰু এইটো অকণমান মৃত্যুলেটিটো থাকে আৰু যিকোনো মুৰ্গীতে থাকে। আৰু এতিয়াতো কৰোণা মহামাৰী চলি আছে, গতিকে এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক কওঁ যে বিনা কামত ওলাই নাযাব বাহিৰলৈ, আৰু ওলাই যদি যায় মাস্ক ধুনীয়াকৈ লগাই ল'ব। যিহেতু ভেকচিনেশ্যন নকৰালৈকে মানে অলপমান সাৱধানতা থাকিব লাগিব। মোৰো ভয় লাগি আছে, যদিও মইতো ফাৰ্মতেই ব্যস্ত থাকোঁ, তেনেকুৱা প্ৰায় ওলাই নাযাওঁ। গতিকে দানাটো গতিলেহে মই সাৱধানত যাওঁ আৰু আগতীয়াকৈ আনি থৈছোঁ। 2 মাহৰ দানা মই যোগান কৰি থৈছোঁ। তেনেকৈ বাহিৰত প্ৰায় যোৱা নাই, ভয়টো চবেই থাকিবই। গতিকে আপোনালোকেও এনেকৈ ফাৰ্ম কৰিম বুলি যদি ভাবিছে তে পৰাপক্ষে কৰিব পাৰে। যিকোনো জীৱিকা হিচাপে যিকোনো কাম কৰিব পাৰে। তো মইতো দেখাইছোঁ। আপোনালোকক যদি ভিডিঅ'টো ভাল লাগে কমেণ্ট এটা কৰিব। ইয়াকে কয় মোৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ধন্যবাদ।